তো সেই দোস্ত পুৱাই আমি যাব ওলাইছোঁ বঙাইগাঁৱলৈ বঙাইগাঁও KTM শ্ব'ৰুমলৈ যাব ওলাইছোঁ মানে ডিলাৰশ্বিপৰ মানে গাড়ীৰ সন্মুখৰ চকাৰ মানে গাড়ীৰ মানে ব্ৰেক চুবাই নেকি মই ইমান এটা নাজানো মোৰ গাড়ী নাই ইমান এটা নাজানো তো ব্ৰেক চুবালে মানে বেয়া হৈছে চেঞ্জ কৰিব লাগে তো মোক কৈ আছে মোক লগত লৈ যাব ভাবিলে ভিডিঅ' এটা বনাই দিওঁ আৰু তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ দৰ্জাটো বন্ধ কৰি দিওঁ নহ'লে চোৰে আহি আকৌ কিবা ফুটি কৰিব পাৰে দৰ্জাটো মাৰি দিওঁ তো ফলক दोस्तों तो आज हम जा रहे हैं बंगाईगांव में गाड़ी की सर्विसिंग करने के लिए और क्या है जो ब्रेक शो है गाड़ी का तो ब्रेक शो चला गया है इसलिए हम चेंज करने के लिए जा रहे हैं बंगाईगांव में तो इस वीडियो में बने रहिए তো ইয়াতে আমি এনেকৈ তেল চেল ভৰাই ল'লোঁ মানে তেল নাছিল গাড়ীত আৰু লগতে মানে আজি মোৰো যোৱাৰ মুড নাছিল মানে গ'লোঁ আৰু মানে এই গাড়ীখনৰ সন্মুখৰ চকাটোৰ মানে ব্ৰেক শ্বুটো মানে বেয়া হৈছে মানে কিবা এটা শব্দ আহি আছে তো সেইকাৰণে মানে আজি ব্ৰেকটো মানে চেঞ্জ কৰিবলৈ গৈ আছোঁ বঙাইগাঁৱলৈ চ' লগতে আপোনালোকক দেখুৱাম মানে KTM শ্ব'ৰুমটোৰ লগতে দেখুৱাম আপোনালোকক চ' ভিডিঅ'টো শেষৰ পৰা মানে আৰম্ভণিৰ পৰা শেষলৈ চাই থাকক আৰু ফ্ৰেণ্ডছ মই KTM মানে কেনেধৰণৰ মডেল কি মডেল আছে KTM সকলো দেখুৱাম আপোনালোকক গৈ তাৰ মেনেজাৰৰ লগত মিট কৰাম চ' মেনেজাৰৰ লগত কথা পাতিম কেনেকৈ ধৰণৰ মানে কিমান কোনটোৰ কি প্ৰাইচ কোনটোৰ কি দাম মানে এডভেঞ্চাৰ KTM দিম সকলো ধৰণৰ আপোনালোকক মানে আজি দেখাই দিম মানে আপুনি ৰিভিউ কৰি দিম KTM শ্ব'ৰুমত যায় তো আৰু ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু লগতে যদি আপুনি এই চেনেলখনত নতুন হয় নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু এটা ধুনীয়া চাই কমেণ্ট কৰি দিব তো ভিডিঅ'টো চাই থাকক যেতিয়ালৈ আমি মানে আৰু KTM শ্ব'ৰুম নাপাওঁ তো এনেকৈ চাই থাকক তো দিলেশ ভাই মানে এইবিলাক মানে কি হৈ আছে মানে এভেঞ্চাৰ গাড়ী লৈ আমাক পিছত পেলাই থৈ গৈ আছে যেন ইমান স্পীডত চালা এইবাৰ কিয় তোকো পিছ পেলাই থৈ যাম পইচা তই তোকো পিছ চালা এভেঞ্চাৰ গাড়ী লৈ আমাক পিছত থৈ আহে চালা চলো গাইস তো এনেকৈ আহি পাই গ'লোঁ ফাইনেলি ফাইনেলি কোৱাৰ লগতে মানে সেই KTM শ্ব'ৰুম পাই পোৱা নাই মানে এইটো মানে হোটেল হিমালয় পাই গৈছোঁ আৰু মানে আই থিংক মে আ গয়া ये है विशाल मार्केट আমাক এতিয়া ইয়াৰ পৰা যাব লাগে ৰাইটত কিন্তু আমি ৰাইটত নাযাম আৰু ৰাইটত গ'লে মৰিম আমি গতিকে আমি ইয়াৰ পৰা লেফ্টত গৈ আছোঁ মানে ৰাইটত গ'লে পুলিচ আছে সন্মুখত মানে পুলিচে ধৰিব মানে আমাৰ গাড়ীৰ মানে লাইচেঞ্চ নাই একো তো আমি এনেকৈ লেফ্টত আহি ৰাস্তাটো চেঞ্জ কৰি ল'লোঁ তো দোস্ত আমি এনেকৈ আহি পাই গ'লোঁ ফাইনেলি বঙাইগাঁও KTM শ্ব'ৰুম চাই আছে আপোনালোকে তো এই হৈছে KTM শ্ব'ৰুম ভিতৰত আৰু বহুত ধৰণৰ মানে ছাৰ্ভিচিং ৰুম আছে আৰু এই মহিলাজনীক যে আপুনি চাই আছে আৰু এই মহিলাজনীও তাৰ নিজৰ ল'ৰাৰ কাৰণে এটা বাইকৰ মানে KTM ল'বলৈ আহিছে ইয়ালৈ তো মানে বহুত দূৰৰ পৰা মানুহ আহে ইয়াতে মানে বাইক ইয়াৰ পৰা মানে KTM ল'বলৈ ये हमारा 125 RC रेस
गाइस so देखिए बोले कुछ तो ये है ड्यूक 200 तो बोलो ये कितना ये मेरा ड्रीम है एडवेंचर KTM ड्यूक ये लेकर है हम कहाँ जाएंगे लद्दाख में जाएंगे लद्दाख में जाएंगे लद्दाख पूरी क्या है ये कौन सा गाड़ी है और ये है 200 ड्यूक बेसिक्स का अगर आप लोग लेना चाहते हो तो ले सकते हो और ये है ड्यूक 250 बेसिक्स का सब बेसिक्स मॉडल है अभी কি মজা পাই মানে এইটো এডভেঞ্চাৰ KTM বাইকৰ এডভেঞ্চাৰ হয় এইটো মানে কিমান খতৰনাক লুক আহিছে চাব এবাৰ और बोलो क्या क्या बोलना चाहते हो ये 390 है मेरा ड्रीम है अच्छा ये तो मुझे भी लेना चाहिए 390 2 इयर्स के बाद मैं ये लूँगा हमारा गाइस फाइनली हम लोग आ गए खटिया कलर आया है हमारा खटिया कलर KTM RC का खटिया कलर आया तो आप लोग लेना चाहते हो इसे भी ले सकते हो তো আমাৰ গাড়ীটো লৈ আহিলোঁ মানে ছাৰ্ভিচিং ৰুমত মানে এতিয়া আমাৰ ব্ৰেক চেজটো চেঞ্জ কৰি দিব যদি আপোনালোকৰ KTM বাইক কোনো ধৰণৰ প্ৰব্লেম হয় মানে ছাৰ্ভিচিং দিব খোজে মানে পুৱাই আহিব নহ'লে আৰু মানে মৰিব পিছত আহিলে মানে ইমান ভিৰ লাগি যায় মানে আৰু বহুত দূৰৰ পৰা মানে ওদালগুৰি সেই মানে কি এনেকৈ বুজাব মানে বহুত ইছ্যু কৰোৱা মানুহ আহি ইয়াতে ये वालों का दाम अभी 5.5 जरूरत में देना पड़ेगा तुमको ठीक है भाई दे दूंगा जरूर दे दूंगा यार तो इसको हम लगाने वाले हैं जो आगे के चक्के जो सामने के व्हील में है जो है ये वाला इसको सेंस इसको खोल के इसको लगा देंगे और इसका दाम कितना है 370 और ये है 370 का আৰু আমাৰ এই দাদাজনে মানে আমাৰ ব্ৰেক শ্বুজটো মানে চেঞ্জ কৰিবলৈ চেষ্টা কৰি আছে আৰু ফ্ৰেণ্ডছ এইটোৱে হৈছে ব্ৰেক শ্বুজ আৰু এইটোৱে আমাক চেঞ্জ কৰি দিব নতুনকৈ লগাই দিব মানে আৰু এইটো একদম বিলকুল বেয়া হৈ গৈছে আৰু এইটো যদি আমি এনেকৈ লগাই চলাই থাকোঁ কেইদিনমান তেনেহ'লে বাইকৰ অৱস্থা একদম মানে বেয়া হৈ যাব আৰু এই ব্ৰেক শ্বুজটোৰ দামেই হৈছে আপোনাৰ 370 টকা 370 रुपीज ओके एंड আৰু মানে লগাই চগাই দি মানে টোটাল আপোনাৰ 430 টকা পৰিছে তো ফাইনালি গাইস আমার ব্যাক শুজটো চেঞ্জ করা হয়ে গেছে সো फ्रेंड्स ইয়াৰ হৈছে আমাৰ বঙাইগাঁও মানে KTM শোরুম হয় আৰু ইয়াত আপোনালোকে কি ধৰণৰ মডেল পোৱা যায় ইয়াতে KTM এডভেঞ্চাৰ ডিউক RC আৰু সুস্মাৰ মানে সব ধৰণৰ মডেল পোৱা যায় KTM আৰু মানে আমাৰ মেমে মানে বাইদেউ ক'ব খুজিছে যে মানে ইয়াতে KTMৰ সকলো ধৰণৰ মডেলে পোৱা যায় মানে যি ল'ব খোজে আৰু এডভেঞ্চাৰ ডিউক মানে RC মানে যি ল'ব খোজে মানে তাকেই পাব ইয়াতে মানে আহিলে হ'ল আৰু মোৰ হাতত এইখন হয় চাৰ্ট আৰু এই চাৰ্টখনতে মানে সকলো মানে বাইকৰ মানে প্ৰাইচবিলাক ইয়াতে লিখা আছে মানে কোনটো বাইকৰ কি দাম বা কি প্ৰাইচ মানে সকলোবিলাক ইয়াতে মানে লিখা আছে আৰু লগতে আপোনালোকে ইঞ্চুৰেঞ্চটো পাই যাব তো ফ্ৰেণ্ডছ মই ক'ব বিচাৰিছোঁ যদি আপোনাৰ ড্ৰিম বাইক KTM হয় তেনেহ'লে আহিলে হ'ল বঙাইগাঁও আৰু যদি তেওঁলোকৰ লগত যদি কণ্টেক্ট কৰিব খোজে মানে দাদাহঁতৰ লগত যদি আপুনি কণ্টেক্ট কৰিবলৈ খোজে তেনেহ'লে চিম্পলি মোক এটা হোৱাটছএপত বা কমেণ্ট বক্সত এটা মানে চিম্পলি এটা মেছেজ দিলে হ'ল মানে মই যোগাযোগ কৰি দিম আপোনাৰ লগত আৰু যিহেতু ময়ে ল'ম 3 মাহ পিছত মানে মোৰ হাই ছেকেণ্ডেৰী এক্সামৰ কাৰণে মই লোৱা নাই তো এক্সামটো দি মই নিজে ল'ম KTM কোনটো ল'ম গাইজ কমেণ্ট কৰি জনাব গাইজ মডেলবিলাক আৰু মানে কোনটো কিমান মানে একদম মানে কিমান চলক কৰি দিলাম
এটা আছে RC 125 Duke 200 RC 390 200 গোটেইখিনি আছে তো সবৰে দামখিনি মিলে গ'লে আমাৰ ইয়াতে যোনটো লোৱেষ্ট গাড়ীৰ দাম 125 তাৰে এক্সৰ 154 তো তাৰ ওপৰতো আছে RC 165 পৰে KTM RC 200খন 2,08,000 পৰে হয় KTM RC 390খন 260cc পৰে হয় তো দাম এইখিনি আছে আৰু গাড়ী যিখিনি আছে গোটেইখিনি এভেইলেবল আছে পাই যাব যেতিয়াই আহে তেতিয়াই পাব হয় কালাৰো এভেইলেবল আছে গাড়ীও এভেইলেবল আছে আৰু ফাইনেন্সো ইয়াৰ পৰা হৈ যায় তো এছামৰ মানে অসমৰ ভিতৰত য'তে থাকক আপোনালোকক আহিলে ফাইনেন্স পাই যাব অসমত এনেকুৱা ধৰণৰ আপোনাৰ KTM শ্ব'ৰুম কিমানটা আছে জানেনে? আমাৰ 4টামান আছে টোটেল বঙাইগাঁও আছে না বৰপেটা গোৱালপাৰা নাই তো থ্যাংক ইউ দাদা, থ্যাংক ইউ ম্যাম, থ্যাংক ইউ দিলাশিকান, থ্যাংক ইউ তৌফিক। মানে এই দাদাটোৰ কোৱা কথা মতে মানে অসমত মানে 4টা মানে এনেকুৱা ধৰণৰ 4টা ডিষ্ট্ৰিক্টত মানে এনেকুৱা ধৰণৰ KTM শ্ব'ৰুম আছে তাৰ ভিতৰত এটা হ'ল বঙাইগাঁও। চ' মানে এই বঙাইগাঁৱত মানে বহুত ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহে এই KTM বাইকটো ল'বলৈ। তো ইয়াত সকলো ধৰণৰ কালাৰ এভেইলেবল আছে। তো আহিলে হ'ল গাইছ আৰু আহি মানে লৈ গ'লে হ'ল আৰু। हम दोनों का ड्रीम है जब कोई जॉब मिल जाएगा तो हम दोनों हो जाएगा समझ जाएगा लड़ाक तो अब आ जाओ कर चलते हैं तो मैं यार पूरा मैंने फुसका खा मितिया मैंने यार तो फुसका खाई আকৌ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিম। ফ্ৰেণ্ডছ ভিডিঅ'টো কেনেকুৱা লাগিছে মই আশা কৰিছোঁ ভিডিঅ'টো নিশ্চয় ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে এটা আৰু চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এটা লাইক কৰিবলৈ নাপাহৰিব তো বাই বাই গাইছ বাই বাবা তোমার দরবারে সব পাগলে খেলা